Good morning everyone. কি খবৰ সকলোৰে? আজি পুৱা মই উঠিয়ে কাপোৰ কানি ধোৱাত লাগি দিলো। কাৰণ আজি আমতে ভাঙি নহয় গতিকে ঘৰৰ সকলো সাফ চিকুণ কৰি চাকি বন্তি জ্বলাব লাগিব নহয়। ময়ো কাপোৰ কানি ধুই সকলো সাফ চিকুণ কৰি গাটো ধুই লৈ প্ৰথমতে চাকি বন্তিখিনি জ্বলাই ললো। আৰু তাৰ পিছত প্ৰথমতে অলপ ফলমূল খাই ললো কাৰণ আজি ফল খাব লাগে নহয়। তাৰপিছত আকৌ হঠাৎ এয়া বৰষুণ আহিল। ধোৱা কাপোৰ কানিবোৰ ভালদৰে শুকাবই নাপালে। আজি খাম এয়া পনীৰ। মাইনা আজি আমেটি বুলি কি বনাইছা? এইফালে পুৰি বনাই আছো আৰু এইফালে পনীৰ দি কেনে এইফালে ঘুগুনি বনাই আছো। আজি ভাত নাখাম নহয় সেইকাৰণে পুৰি বনাই আছো। থাকিব নোৱাৰি তোমাক লাগে কাষৰত